আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন চি মণিকোট পাহাৰত। এতিয়া নেক্সট দ্বিতীয় কুৱেশ্যনটোত দিয়া আছে অসমত কোনে প্ৰথমে অসম ৰত্ন বঁটা পাইছিল? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি ডক্টৰ ভূপেন হাজৰিকা। এতিয়া নেক্সট 3 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো সংযুক্ত আৰৱৰ ৰাজধানী? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি আবু ধাবি। এতিয়া নেক্সট 4 নম্বৰ কুৱেশ্যনটোত দিয়া আছে সাৰ্কৰ মুখ্য কাৰ্যালয় কোনখন চহৰত অৱস্থিত? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ কাঠমাণ্ডুত। এতিয়া নেক্সট 5 নম্বৰ কুৱেশ্যনটো হ'ল অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো প্ৰথমে কোনে অংকন কৰি উলিয়াইছিল? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি যুগল দাসে। ছয় নম্বৰ কুৱেশ্যনটোত দিয়া আছে লাচিত দিৱস অসমত কেতিয়া পালন কৰা হয়? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি 24 নৱেম্বৰ। এতিয়া নেক্সট 7 নম্বৰ কুৱেশ্যনটো হ'ল নতুন দিল্লীত লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ শাহজাহানে। নেক্সট 8 নম্বৰ কুৱেশ্যনটোত দিয়া আছে জনপ্ৰিয় অসমীয়া আলোচনী প্ৰান্তিকৰ সম্পাদক কোন আছিল? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি ভৱেন্দ্ৰনাথ শইকীয়া। এতিয়া নেক্সট 9 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন হ্ৰদত অতিমাত্ৰা লৱণতা আছে? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ চম্ভাৰ হ্ৰদ। 10 নম্বৰ কুৱেশ্যনটোত দিয়া আছে ভাৰতীয় সংবিধানত মুঠ কিমানটা মৌলিক কৰ্তব্য আছে? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন চি 11টা। 11 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন নদীক বৃদ্ধ গংগা বুলিও কোৱা হয়? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি গোদাবৰী নদী। এতিয়া নেক্সট 12 নম্বৰ কুৱেশ্যনটোত দিয়া আছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া লেখক কোন আছিল? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা। 13 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো পৰ্বত ভাৰতৰ আটাইতকৈ পুৰণি? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি আৰাৱলী পৰ্বত। নেক্সট 14 নম্বৰ কুৱেশ্যনটোত দিয়া আছে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে
কোনখন নদী বৈ গৈছে? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি জীয়া ভৰালী। এতিয়া নেক্সট 15 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো প্ৰথম অসমীয়া ৰোমান্টিক কবিতা? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন সি বনকুঁৱৰী। 16 নম্বৰ কুৱেশ্যনটোত দিয়া আছে অসমে কিমানখন ৰাজ্যৰ সৈতে ইয়াৰ সীমা ভাগ বতৰা কৰে? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি 7খন ৰাজ্যৰ সৈতে। এতিয়া নেক্সট 17 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতত কেন্দ্ৰীয় বাজেট প্ৰথমে ক'ত উপস্থাপন কৰা হয়? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ লোকসভাত। নম্বৰ কুৱেশ্যনটোত দিয়া আছে অসম চুক্তিৰ ফলত নিম্নলিখিত কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি নুমলীগড়। এতিয়া নেক্সট 19 নম্বৰ কুৱেশ্যনটো হ'ল বিখ্যাত মহাভাৰত গ্ৰন্থখনৰ লেখক কোন আছিল? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি বেদব্যাস। আজিৰ ভিডিঅ'ৰ 20 নম্বৰ কুৱেশ্যনটোত দিয়া আছে তানসেন কোনজন মোগল সম্ৰাটৰ সময়ৰ এজন মহান সংগীতজ্ঞ আছিল? আৰু ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি আকবৰৰ। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হ'ল নিম্নলিখিত কোনটো এটা ভাৰতৰ লোকনৃত্য? আৰু ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।